1 নম্বৰ এটা মকৰাৰ কিমানটা চকু থাকে? ক 2টা, খ 4টা, গ 6টা, ঘ 8টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ 8টা। 2 নম্বৰ কোনখন দেশত সূৰ্য প্ৰথম উদয় হয়? ক ভাৰত, খ চীন, গ জাপান, ঘ পাকিস্তান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ চীন। 3 নম্বৰ মকৰাই একো নোখোৱাকৈ কিমান দিন জীয়াই থাকিব পাৰে? ক 2 বছৰ, খ 4 বছৰ, গ 5 বছৰ, ঘ 10 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ 10 বছৰ। 4 নম্বৰ লালকিল্লা নিৰ্মাণ কৰিবলৈ কিমান বছৰ সময় লাগিছিল? ক 10 বছৰ, খ 5 বছৰ, গ 7 বছৰ, ঘ 20 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক 10 বছৰ। 5 নম্বৰ কি জন্তুৰ চকলেট খালে মৃত্যু হ'ব পাৰে? ক মেকুৰী, খ কুকুৰ, গ ছাগলী, ঘ গৰু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ কুকুৰ। 6 নম্বৰ মাটিকালি হিচাপে ভাৰতৰ ডাঙৰ ৰাজ্যখনৰ নাম কি? ক উত্তৰ প্ৰদেশ, খ ৰাজস্থান, গ মহাৰাষ্ট্ৰ, ঘ মধ্যপ্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ ৰাজস্থান। 7 নম্বৰ কোনটো চৰাইৰ কণী আটাইতকৈ দামী? ক ময়ূৰ, খ উট পক্ষী, গ পাৰ, ঘ ভাটৌ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ উট পক্ষী। 8 নম্বৰ ভাৰতৰ জাতীয় সংগীত জন গণ মন কোনে ৰচনা কৰিছিল? ক ৰবীন্দ্ৰনাথ ঠাকুৰ, খ বংকিম চন্দ্ৰ চেটাৰ্জী, গ মহাত্মা গান্ধী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক ৰবীন্দ্ৰনাথ ঠাকুৰ। 9 নম্বৰ কিমান কিলোমিটাৰ দূৰত আমি সিংহৰ গৰ্জন শুনিব পাৰোঁ? ক 3 কিলোমিটাৰ, খ 8 কিলোমিটাৰ, গ 10 কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ 8 কিলোমিটাৰ। 10 নম্বৰ পানী খোৱাৰ পাছত কোনটো জন্তুৰ মৃত্যু হয়? ক জিৰাফ, খ কেংগাৰু নিগনি, গ কাছ, ঘ কেৰ্কেটুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ কেংগাৰু নিগনি। 11 নম্বৰ কোনখন দেশত মহ নাই? ক আইচলেণ্ড, খ ৰাছিয়া, গ নৰৱে, ঘ ফিনলেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আইচলেণ্ড।